Hello from khilonjia biryani. So jihetu aji Sunday কিছুমান স্পেশাল ডিশ বনাইছিলোঁ সকলোকে দেখাব বিচাৰিছোঁ কেনেকৈ বনাইছোঁ বলক মাছ বনাইছোঁ আমি বগা তিলৰ লগত হয় মাছ ফ্ৰাই কৰিছোঁ এয়া তাৰপিছত বেলেগ এখন কেৰাহীত আমি দিছোঁ নৰসিংহ পাত আৰু দিছোঁ পিঁয়াজ জলকীয়া গোটেইখিনিকে ফ্ৰাই হ'বলৈ দিছোঁ অকণমান লৰাই দিছোঁ মচমচীয়া হ'বলৈ গেছ দেন অলপমান আমি ফ্ৰাই হ'বলৈ দিছোঁ এইখিনি দেন দিছোঁ টমেটো পিউৰি এইখিনি অলপ মিশ্ৰণ কৰি দিওঁ সকলোকে অলপ যাতে বিলাহীৰ গোন্ধটো গুচি যায় নিমখ দিলোঁ দেন এইটো দিছোঁ আমি বগা তিলটো পিচি পিনে এটা ক্ৰিমি ফ্লেভাৰৰ কাৰণে ক্ৰিমি আৰু মানে নাটি ফ্লেভাৰ যিটো অলপ লিকটীয়া যিটো থাকে তিলৰ এইখিনি ধুনীয়াকৈ কালাৰটো দেখা পাইছেনে আপোনালোকে বিৰাটে ধুনীয়া এটা কালাৰ ওলাইছে অলপমান থুপথুপীয়া হ'ব দিছোঁ দেন হালধি দিয়া হৈছে বাকী জিৰা ধনিয়া আৰু এফালে মিট মছলা আৰু গৰম মছলা গোটেইখিনি আমি দিছোঁ আপোনালোকৰ নিজৰ হিচাপত দিব পাৰে দেন গোটেইখিনি মিশ্ৰণ কৰি দিছোঁ আৰু অলপমান গেছত য়েছ দেন দিছোঁ পানীটো নিজৰ আন্দাজৰ মতে যিমানটো আপোনালোকে জোল খায় হয়নে তো অলপমান পানীটো আমি এতিয়া উতলিব দিম উতলাৰ পিছত কোৱা মাছ দিছোঁ ভজা মাছখিনি দিলোঁ এপিচকৈ দেন এইখিনি আকৌ আমি উতলিব দিম ঢাকনিখন লগাই দিম অলপ পিছত ঢাকনি উঠাই চাওঁ এটা ধুনীয়াকৈ গোটেইখিনি বইল হৈ আছে জোলখিনি মাছৰ ভিতৰত মানে সোমাই যোৱাকৈ আৰু তাৰপিছত আপোনালোকে ছাৰ্ভ কৰিব পাৰে ধুনীয়াকৈ নিমখ চিমখ গোটেইখিনি টেষ্ট কৰি চাব কেনেকৈ কি হয় যিহেতু আমাৰ হৈ গৈছিল আমি ছাৰ্ভ কৰিলোঁ আৰু এই আমাৰ মাছৰ বগা তিলৰ লগত এয়া আমাৰ ৰেডি হৈছে দেন আমি কি বনাম এটা নতুন এইটো আমি মাজতে হেৰি গৈছিলোঁ শ্বিলং যাওঁতে তাহাঁতৰ জাষ্টেম বুলি এটা মানে লোকেল ৰাইচৰ ডিছ এটা আছে তাত আপোনাৰ লোকেল যিটো সিহঁতৰ হেৰি হয় টাৰ্মাৰিক হয় সেইটো লগতে বনায় আপোনাৰ চ' ইয়াত একো কৰা নাই আমি কুকাৰত ল'লোঁ কুকাৰত তেল দিলোঁ দেন আমি দিছোঁ তেজপাত নহৰু দেন পিঁয়াজ এই নহৰু পিঁয়াজখিনি ভাজি দিয়া গৈছে এতিয়া চাউলটো দি দিছোঁ আমি গোটেইখিনি চাউলে দি দিছোঁ একেবাৰতে ঢালি আৰু নিমখো দিছোঁ তাত নিমখো দিয়া হ'ল তাৰ আগতে অলপ হালধিও দিয়া হৈছিলে হালধিটো এবাৰ পিছত এতিয়া হালধি আকৌ পিছতো দিছোঁ চাউলটো এইটো জাষ্টেম বুলি কয় ৰেচিপিটো তো জাষ্টেম বনাওঁতে অলপ হালধিটো বেছি দিয়া যায় কাৰণ বাটটো গোটেই হালধীয়া হৈ থাকে যিহেতু গোটেইটো হালধিতে বনায় অলপ মছলা দি দেন আমি পানী মিক্স কৰিলোঁ যি ধৰণে ভাতত যিটো মানটো পানী দিয়ে আপোনালোকে একাপ চাউল খায় বা দুকাপ চাউল খায় তাৰ অনুসৰি যিমানখিনি পানী লাগে সিমানখিনিয়ে পানী দিছোঁ আৰু মিশ্ৰণ কৰি দিছোঁ গোটেইখিনি দেন চিটি লাগি গ'ল তাৰপিছত এইটো আমাৰ লাষ্ট ফাইনেল এটা আউটকাম চ' এইটো ছাৰ্ভ কৰি দিয়া হ'ল এইটো আমাৰ হৈছে জাষ্টেম য়েছ য়েল্লো ৰাইচ বুলিও ক'ব পাৰে দেন এটা খুব প্ৰিয় ডিছ মোৰ যিহেতু কি দিয়া হৈছে জিত কোৱা তো গাহৰি এনেই সাধাৰণতে আমি যেনেকৈ গাহৰি পিটিকা বনাওঁ বহুতে চাকনা বুলিও কয় বা আপোনাৰ এই গাহৰি পিঁয়াজ কাটি মেলি এনেকৈ চালাড বুলিও কয় তেনেকৈ কিন্তু তাত আমি অলপ আজি বেলেগ কৰিবলৈ গৈ এইটো আমি ঠিক তিলৰ লগতে বনাব গৈছোঁ কিন্তু তিলৰ লগতে খালী নহয় তাত আমি পাতত দিম খালী পাতত দিয়াটো আমি মানে এয়াৰ ফ্ৰায়াৰত দিম তো আমি ইয়াত দিলোঁ পিঁয়াজ তিলৰ পিচাটো দেন জলকীয়া বাঁহগাজ আৰু গোটেইখিনি আমি মিশ্ৰণ কৰি ল'লোঁ নেমু দিয়া হৈছে আপোনালোকৰ নিজৰ অনুযায়ী যিমানটো ভাল পায় দেন পাতখন পুৰি লৈ পিনে আমি এতিয়া পাতত বস্তুটো গোটেইখিনি মানে ছেটেল কৰি আৰু গোটেইখিনি পাতটো আমি ধুনীয়াকৈ বান্ধি পিনে এয়াৰ ফ্ৰায়াৰত দিম এয়াৰ ফ্ৰায়াৰ ভাপটোতে গোটেই বস্তুটো সিজিব আৰু যিহেতু এয়াৰ ফ্ৰায়াৰত কম অইলতে গোটেই কামটো হৈ যায় ভালো
কম অইলে খোৱাটোৱে জৰুৰী যিহেতু আজিকালি অলপ সো এতিয়া আমি এয়াৰ ফ্ৰায়াৰত দি দিম ৰছিৰেও বান্ধিব পাৰে আমি টুথপিক ইউজ কৰিছোঁ এতিয়া এয়াৰ ফ্ৰায়াৰ দিয়া সময়ত খালি অলপ মিঠাতেল ওপৰত সানি দিছোঁ পাতৰ ওপৰত নহ'লে কি হয় এয়াৰ ফ্ৰায়াৰ যিটো গৰম ভাৱটো থাকে তাৰ মইশ্চাৰ গোটেই পাতৰ মইশ্চাৰটো উৰি যায় আৰু পাতখিলা একেবাৰে শুকাই যায়গৈ ইয়াত এয়াৰ ফ্ৰায়াৰ টেম্পাৰেচাৰটো আমি কিমানত ছেট কৰিছোঁ দেখি পাইছে হ'বলা তো নিজৰ হিচাপত আপোনালোকে ছেট কৰি ল'ব যদি সদায় বনাই থাকে এইটো ফাইনেল আউটকাম এইটো হৈছে ফাইনেল আউটকাম ওপৰৰ পৰ্কৰ ছালখিনি অলপ মচমচীয়া হৈ আছে দেখিছে হ'বলা সেইকাৰণে আমি অলপ তেলটো দি আৰু অলপ তাৰ কোমলাই দিছোঁ তাৰ যাতে গৰমত ভাপত যিটো এটা টেষ্ট ওলাই আহে সেইকাৰণে আমি নৰসিংহ পাত দি অলপ তাৰ গোন্ধটো আৰু ধুনীয়া কৰিবলৈ নেমু দি দিছোঁ লগত আৰু অকণমান টেংকি ফ্লেভাৰ কাঢ়া এটা হ'বলৈ কাৰণে আৰু অলপ মিশ্ৰণ কৰি এয়া আমাৰ ফাইনেল আউটকাম দেন আমি এটা বনাইছিলোঁ অমিতা কেঁচা অমিতা এটা চালাড তাত দিয়া হৈছিলে মান ধনিয়া নেমু জলকীয়া দেন নিমখ আৰু অলপ চাট মছলা যিহেতু এইটো খুব আৰু অকণমান মিঠাতেলো দিছোঁ যিহেতু গৰম পৰিছে ভাল লাগে খাই পিনে আমি এনেও খোৱা হয় কেতিয়াবা কিন্তু আজি ভাতৰ লগত আমি ল'লোঁ অকণমান চ' এইটো এটা আমাৰ চিম্পল এটা চালাড দেন মোৰ খুব প্ৰিয় মচুন্দৰী নগা ধনিয়া তাৰ চাটনি সকলোৰে চাগে খুব ভাল লাগে চ' এইটো এটা চাটনিটো লাষ্টত থ'লোঁ এইটো বনাইছোঁ খুবেই ইজি সকলোৱে বনাব জানে তো এয়া আমি প্ৰিপেয়াৰ কৰিছোঁ এটা চাটনি জলকীয়া নিজৰ অনুসৰি যেনেকৈ দিয়ে আৰু নিমখ নেমু মিক্স কৰি দিছোঁ দেন মিক্সাৰত দি দিছোঁ চ' এয়াই আছিল আজি আমাৰ ছানডে স্পেচিয়েল থেংক ইউ এভৰিৱান থেংক ইউ